हेलो छात्र छात्रीসকল আজি মই ক্লাস 10 ৰ অনুশীলনী 1.1 ৰ কোৱেশ্চন 6 আৰু 7 এই ভিডিওটোত কৰিম বুজাত কোনো প্ৰবলেম হলে ভিডিওৰ তলত কমেন্ট কৰি জনাব তনলে আহক সাব কোৱেশ্চনটো এবাৰ পঢ়ি পেলাই হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা অন্তৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ টুপতে ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ না যায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা টুপতে ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এতে সব এই দুইটা সংখ্যা কৈছে এইটো হৈছে ভাৰতীয় ডাক টিকটৰ সংখ্যা এইটো হৈছে আমাৰ অন্তৰাষ্ট্ৰীয় ডাক টিকটৰ সংখ্যা এতে সব এই দুইটা সংখ্যাৰ ডাক টিকটখিনি থুপ কৰি সাজিব খুজিছে তেনেহলে টুপৰ সংখ্যাটো নিশ্চয় কমেই হ'ব কাৰণ ইমানটা ধৰি লওক 8-10টা মান ডাক টিকট মিলাই পেলাই এটা থুপ বনাইছে তে টুপৰ সংখ্যা কমেই হ'ব সেই কাৰণে আমি এটো গোখাও লাই লম কেনেকুৱা এইখিনি নিচিনা তো গোখাও যেটো হ'ব এইটোই হ'ব টুপৰ সংখ্যা তে হক কৰি চাও এটো সব কেনেকুৱা কোৱেশ্চন 2 মাৰ্কৰ কাৰণে আহিব ইয়াতকে বেছি নাহে সেই কাৰণে আমি এটো কৰোতে ছুটিকে কৰিম आंसर দুটা সংখ্যা দিয়া আছে ডাক টিকটৰ সংখ্যাবোৰ চাইলৱা 625 আৰু 325 তেই দুইটা উলাম 625 আৰু 325 এই দুইটা ইয়াৰ ভিতৰত ডাঙৰ কোনটো এটো এতিয়া আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পেলাই এখিনি কৰি লম সোয়া এতেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইউক্লিডৰ কলন বিধিটো ব্যৱহাৰ কৰিম তে ইউক্লিডৰ কলন বিধিৰ সূত্ৰ কি আছিল a equal bq plus r এইটো তো যত a হল এই ডাঙৰটো আৰু b হল হেটো তো এই দুইটাক আমি হৰণ কৰি পেলাই জি পাম হেটো q আৰু r হ'ব এতে সোয়া a ইয়াতে a এইটো 625 মনত ৰাখিবা সদা ডাঙৰটো a বুলি ধৰিবা আৰু b টো হৈছে 325 এনেকুৱা কোৱেশ্চন আগতো বহুত কৰা হৈ গৈছে সেইবোৰত চাই লবা আচ্ছা এইটো হল ইউক্লিডৰ কলন বিধিটো হল আমাৰ হৰণৰ নিয়ম তে হৰণ কৰিব লাগিব কি হক সো হৰণৰ নিয়মটো a তাকে ভিতৰত b তাকে বাহিৰত মানে b ৰে এক হৰণ কৰিব লাগে তাৰ পিছত আমাৰ ভাগফলটো ওলাই q বুলি কোৱা হয় আৰু ভাগশেষটো r বুলি কোৱা হয় তে b তে কি লিখিম 325 সো b তে দিটো লিখিছো এটাই দিটো b তে 325 বুলি লিখি দিছো তে এটাইত কি 625 এতিয়া এটো কিমান বাৰ যাব এটো দুবাৰ গলে তো মই দেখিছো 6.5 হৈ যায় মানে ইয়াতকে বেছি সেই কাৰণে এবাৰ সেই কাৰণে 325 625 ত এবাৰ যাব এবাৰ গলে কিমান হ'ব 325 625 ৰ পৰা 325 গলে থাকিল কিমান 300 এতিয়া ভ্যালুখিনি ইয়াতে বহাম কিউ কোনটো ওপৰত থাকে এটো কিউ পূৰণ হৈ আছে যেতিয়া 1 2 পূৰণ হ'ব প্লাস r2 300 প্লাস হ'ব এতিয়া নেক্সট এতিয়া b2 হৈ যাব a b তে দিটো আছিল আৰু তে দিটো আৰু r2 হৈ যাব b এটো হৈ যাব a এটো হৈ যাব b তো 325 টো হল a আৰু 300 টো হৈ গল b এতিয়া এটো দি আকৌ এটো হৰণ কৰিম সো 325 কিমান বাৰ যাব এবাৰ গলে কিমান হ'ব 300 তো 300 হলে 325 ৰ পৰা 300 গলে 25 তে আকৌ এটো সেই নিয়ম মতে বহাম q টো পূৰণ হৈছে প্লাস r2 কিমান হৈছে 25 এতে সক আকৌ b to a আৰু a to b এটো a এটো b এটো 300 ইকুৱেল b to কিমান 25 আকৌ এটো দি এটো কি কৰিব লাগিব হৰণ 25 এৰে
300ক হৰণ 25 300ত কিমান বাৰ 12 বাৰ 12 বাৰ গ'লে কিমান 300 হয় এতিয়া শেষ 300ৰ পৰা এতিয়া আমি আকৌ এইটো ইয়াতে বহাই দিম পূৰণ হ'ল কিমান কিউ টাইট 12 আছে 12 প্লাস আর টাইট কিমান 0 যেটো লাইনত গৈ পেলাই বাকে 0 আহি যাব এইটোই হ'ব এইটো লাইনৰ বিটোই হ'ব ইয়াৰ গখাও এতেকে গ খা উ হ'ব 25 এতিয়া আমি ইয়াৰ পৰা তলন লাইনটো বনাই পেলাই লিখি দিম কোৱেশ্চনৰ পৰা চাই লোৱা হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা তোপতে ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব আমি 25টা তোপত লিখি দিম এতেকে হিমাদ্ৰীয়ে ডাক টিকটবোৰ বুৰ 25টা থোপত প্ৰদৰ্শন কৰিব পাৰিব কোৱেশ্চনটো চাই লোৱা আৰু আনসাৰটো ভালদৰে চোৱা নুবুজিলে ভিডিঅ'ৰ তলত কমেণ্টটো কৰি পেলাই খুদিবা মই বুজোৱাৰ আকৌ চেষ্টা কৰিম এনেকুৱা কোৱেশ্চনত 2 মাৰ্ক আহে গতিকে ইয়াতকে বেছি লিখাৰ দৰকাৰ নাই ইমানলৈকে লিখিলে 2 মাৰ্ক পোৱা যাব এতিয়া আমি কোৱেশ্চন 7 টো চাওঁ এতিয়া চোৱা কোৱেশ্চন 7 কি দিয়া আছে দুডাল ৰছিৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুডাল ৰছিৰ পৰা কাটি উলিয়াব লাগে তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এটা দৈৰ্ঘ্য উলাব লাগে কাটাৰ পিছত মানে কিমান টুকুৰাকে ধৰিলক সমানকে দৈৰ্ঘ্যৰ টুকুৰা কাটিব লাগে এই দুইডাল ৰছিৰ পৰা এইডাল আৰু এইডাল তে টুকুৰাৰ তো হলে ৰছিৰ টুকুৰাবোৰৰ দৈৰ্ঘ্যটো দীঘল ৰছিতকৈ কমেই হ'ব সেই কাৰণে এই দুইটাতকৈ কম হ'ব টুকুৰাবোৰৰ দৈৰ্ঘ্য তে টুকুৰাবোৰৰ দৈৰ্ঘ্য আমি টুকুৰাৰ দৈৰ্ঘ্য এটা উলাব লাগে কি হ'ব পাৰে এই সমানকে কটাৰ পিছতে তে এই দুইটাৰ গখা উলাই দিম হৈ যাব ঠিক এতিয়া চাই লও কোৱেশ্চন 7 ৰ আনসাৰটো কোৱেশ্চন 7 ত সংখ্যাটো দিয়া আছে 64 আৰু 80 লিখি লও ডাঙৰটো আগতে লিখো 80 64 ইয়াৰ ডাঙৰ কোনটো 82 আমি এই দুইটাৰ গখা উলাম ঠিক কোৱেশ্চন 6 ৰ দৰে ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি কলন বিধি ব্যৱহাৰ কৰি তেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইউক্লিডৰ কলন বিধি কেনেকুৱা আছিল Question 6 to দেখিছো a equal bq plus r ইয়াতে ডাঙৰটোকে সৰুটো b ঠিক আগৰ নিচিনা 80 আৰু b2 কিমান 64 এটা হৰণ কৰি q আৰু r পাম 64 80 হৰণ কৰিছো তো কিমান বাৰ যাব এবাৰ গলে 64 হয় 80 পৰা 64 গলে কিমান 16 হয় এটো লিখি লম এটো a সরি এটো b এটো a এটো q এটো r তো সব b আর q পূরণ হয়েছে এটো 64 q1 1 পূরণ হয়েছে প্লাস r 16 প্লাস হয়েছে এটা সব যিমানলৈকে শূন্য হোৱা নাই সিমানলৈকে প্ৰসেসটো ৰিপিট হৈ থাকিব এটা হৈ যাব b to a আৰু r to b 64 equal to b height 16 the 16 64 का कौन কৰিব লাগিব 64 কিমান বাৰ 4 বাৰ গলে 64 হয় তোমালোকে হৰণ কৰি চাই লব কৰি পেলাই চাই লব 16 into 4 24 হাতে 2 64 হৈছে आंसर হল 0 64 पर 64 গলে 0 তে লিখি দিও 16 আৰু q কি হয় পূৰণ হয় তে q আছে 4 প্লাস 0 এতিয়া সাইটো লাইনত 0 ওলাই গল মানে ইয়াতে লাস্ট বিট টো হল ইয়াৰ
গসাও ইয়াতে গসাও ইকুৱেল 16 এতিয়া আমি লিখি ল'ম ইয়াৰ পৰা কাটি উলিয়াবলগীয়া টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সো আনসাৰ হ'ব সেন্টিমিটাৰ সেকেন্ড সেন্টিমিটাৰ দিম এতেকে কাটি উলিয়াব পৰা টুকুৰাৰ দৈৰ্ঘ্য এইবোৰ কুৱেশ্যনৰ পৰা বনাই লিখিছোঁ 16 সেন্টিমিটাৰ আনসাৰ শেষ এতিয়া 2 মাৰ্কৰ কাৰণে আহে কাৰণে ইয়াত দীঘল দৰকাৰ নাই হেডলাইনবোৰ আৰু বেছি দৰকাৰ নাই লিখিলে ফুল মাৰ্ক পাই যাবা কোনোবা নজনা থাকিলে ভিডিঅ'ত কমেন্ট কৰিবা মই চেষ্টা কৰিম থ্যাংক ইউ